সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত ইহুকমুখে আহি ভূমিত ভৈলা বিদিত হে ৰসত চতুৰ এ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন এ পৰম সন্তোষে পিয়ুক হিৰস অমৃত হে ৰাম পৰম সন্তোষে পিয়ুক হে ৰস অমৃত কৃষ্ণ সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আমি আগবঢ়াবলৈ লৈছোঁ শ্ৰী বিষ্ণু ভাৰতী কবিজনাই দি থৈ যোৱা শ্ৰীমদ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ধ্ৰুৱচৰিতৰ কিছু অংশ। যদি কোনো ভুল ক্ৰুটি ৰৈ যায় সেই ভুল ক্ৰুটি ক্ষমা কৰি আমাক ভৱিষ্যত আগুৱাই যোৱাত সহায় কৰে কৃষ্ণ। ধ্ৰুৱচৰি ছবি হে জয় নমো নাৰায়ণ সৰ্ববিঘিনি বিনাশন ভকত বৎসল দয়াময় যাৰ অংশে অৱতৰি নানাবিধ মূৰ্তি ধৰি সৃষ্টি স্থিতি প্ৰলয়
হে নমো নমো ভগবন্ত অনাদি অনন্ত সন্ত নিত নিৰঞ্জন নিৰাকাৰ তজু দুই চৰণতে পৰি পৰি দণ্ডৱতে কৰো কোটি কোটি নমস্কাৰ। ৰাম কৃষ্ণ। কৃষ্ণ ৰাম কৃষ্ণ। এ হুয়ুক প্ৰসন্ন স্বামী তোমাৰ চৰিত আমি মোৰ হৈয়া চাহু বনাই বাক মাতৃৰ কোলাত বহি যেন আকাশৰ সহি শিশু হাত মেলে ধৰিবাক সেইভাৱে ময়ো মোৰ এইটো ভাগৱত গুৰ অৰ্থ তত্ত্ব নুবুজনি শেষ এ বৰ্ণাই বাক আৰম্ভিলো চৰণে শৰণ ললো প্ৰভু দিও উপদেশ। ৰাম কৃষ্ণ। এ স্বয়ম্ভু মনুৰ বংশ এ সাক্ষাতে বিষ্ণুৰ অংশ ধ্ৰুৱৰ চৰিত্ৰ কথা হাৰ কৃষ্ণ পাদ পদ্ম সেবী শ্ৰী বিষ্ণু ভাৰতী কবি পদবন্ধে কৰিব প্ৰচাৰ। কৃষ্ণ। হে মহন্ত হবক প্ৰতি কৰজোৰে কৰোণতি পদত দূষণ যদি থাকে শাস্ত্ৰৰ অৰ্থ কচাই কবিতাৰ অভিপ্ৰায় বুজি নিন্দা কৰিবা আমাকে এ শাস্ত্ৰৰ নুবুজে তত কবিৰুনো বুজে মত তথাপিতো যদি নিন্দা কৰে নিচজনে গালি দেও সাধুৰ আপদ ক্ষয় তাত ক্ৰোধ নাহিকে আমৰে।
কৃষ্ণৰং উত্তমক কৰোণতি সবানক কৰো প্ৰীতি এ প্ৰাকৃতকো কৰো আশীৰ্বাদ নিন্দা বন্ধা পৰিহৰি ডাকি বুঢ়া হৰি হৰি শোক ঘোৰ পাতে কেউচাদ শোক ঘোৰ পাতে কেউচাদ কৃষ্ণ কৃষ্ণ